এটা কথা কি জানা দেহা, আজি তুমি মোক মোৰ মৌনতাৰ কাৰণে তুমি আজি মোক খং কৰিছা। কাৰণ তুমি কাৰোবাৰ লগত টেক্সট কৰিছা, ফোনত কথা পাতিছা, মই তোমাক অকণো গালি পৰা নাই, অকণো সন্দেহ কৰা নাই। কিয় জানা? এইটো হৈছে তোমাৰ প্ৰতি থকা মোৰ অটুট বিশ্বাস আৰু মৰম। তাৰ বাবেহে মই তোমাক একো কোৱা নাই। কিন্তু এয়া নহয় যে মই তোমাক একো নক'লোঁ বুলি বা মই মৌনতাৰে আছোঁ বুলি মই যে তোমাক ভাল নাপাওঁ। যদি তুমি তেনে ভাবিছা, এইটো কিন্তু তুমি সঁচাই কৈছোঁ, তুমি বহুত ভুল ভাবিছা। তুমি তেনেধৰণৰ কথা কেতিয়াও নাভাবিবা আৰু মগজত কেতিয়াও নানিবা। তুমি মোৰ এঞ্জেল, তুমি মোৰ ভগৱান। আই লাভ ইউ।